সকল পুনৰবাৰ আপোনালোকক বহুদিনৰ মূৰত মোৰ ইউটিউব জগতলৈ স্বাগতম জনাইছোঁ আৰু আমি আজি ইনথেম ক্লাষ্টাৰৰ গোটেইসকল শিক্ষাগুৰু উপস্থিত আছোঁ পেঙেৰী টি মডেল স্কুলত আৰু ইয়াত এদিনীয়াকৈ প্ৰীতি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু এই প্ৰীতি ক্ৰিকেট খেল প্ৰতিযোগিতাখনত 4টা ক্লাষ্টাৰে ভাগ লৈছে। ইনথেম ক্লাষ্টাৰ, টকপথাৰ ক্লাষ্টাৰ, পেঙেৰী ক্লাষ্টাৰ আৰু হৈছে ব্ৰহ্মাজান ক্লাষ্টাৰ। ইয়াৰে আমাৰ এখন প্ৰথম মেটচখন আছে ইনথেম ক্লাষ্টাৰ আৰু ব্ৰহ্মাজান ক্লাষ্টাৰৰ মাজত আৰু সেইখন মেটচ শেষ হোৱাৰ পিছত টকৌপথাৰ আৰু পেঙেৰী ক্লাষ্টাৰৰ মাজত খেল অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ খেলৰ কিছু অংশ চাই থাকিব। মজা মজা ইহঁতৰ বল ইহঁতে মাৰিব নোৱাৰিব। আমাৰ ইতিমধ্যে এজন আউট হৈছে, 4জন তেওঁলোকৰ আউট হৈছে। 112 ৰান সংগ্ৰহ কৰি 4জন তেওঁলোকৰ উইকেট হেৰুৱাইছে। প্ৰথম শেষ হ'ব। বঢ়িয়া প্ৰথমখন খেলৰ সমাপ্তি ঘটিলে আৰু প্ৰথমখন খেলত আমি ইনথেম ক্লাষ্টাৰে ব্ৰহ্মাজান ক্লাষ্টাৰক 102 ৰানৰ ব্যৱধানত পৰাজিত কৰিলোঁ। আমি 8 অভাৰত বনাইছিলোঁ 133 ৰান আৰু সিহঁতে 30 ৰান নে 31 ৰান কৰিবলৈ সক্ষম হ'ল। গতিকে ইয়াৰ নেক্সট মেটচখন এতিয়া চলি আছে পেঙেৰী ক্লাষ্টাৰ আৰু ব্ৰহ্মাজান ক্লাষ্টাৰৰ মাজত। গতিকে এই মেটচখনৰ কিছু অংশ আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো পুনৰবাৰ অনুৰোধ কৰিলোঁ স্কিপ নকৰাকৈ এই খেলৰ শিক্ষাগুৰুসকলৰ এই ক্ৰিকেট খেলখনৰ কিছু অংশ আপোনালোকে উপভোগ কৰিব বুলি আশা কৰিলোঁ। ইয়াত শিক্ষাগুৰুসকলে খেল উপভোগ কৰি আছে। এয়া আমাৰ ইনথেম ক্লাষ্টাৰৰ শিক্ষাগুৰুসকল, এয়া কুমুদ মাঝি ছাৰ আৰু দিগন্ত সোণোৱাল ছাৰ, লগতে আমাৰ লোহিত ছাৰ আছে, ইয়াত চৰকাৰ ছাৰ আছে। আৰু এইপিনে আমাৰ বাইদেউসকল, ইনথেম ক্লাষ্টাৰৰ আমাৰ বাইদেউসকল আছে, লগতে বাকী ক্লাষ্টাৰৰ বাইদেউসকলে খেল উপভোগ কৰি আছে। এতিয়া আমি খেলৰ মাজলৈকে আগবাঢ়িছোঁ। আমি বিজয় হলোহি ইনথেম ক্লাষ্টাৰ আৰু ইনথেম ক্লাষ্টাৰৰ এয়া বিজয় ট্ৰফিৰ সৈতে আমাৰ CRC মহোদয় আৰু এইখন আমাক চাৰ্টিফিকেট দিছে আৰু লগতে এইটো ট্ৰফি আৰু এয়া ইনথেম ক্লাষ্টাৰৰ আমাৰ শিক্ষাগুৰুসকল সকলোৱে ফটো উঠাত বৰ্তমান বিজি।